তুমি কেতিয়াবা কাৰোবাৰ জ লাইন চাই ভাবিছা নেকি যে এনেকুৱা জ লাইন মোৰ থকা হয়, কিন্তু তাৰপিছত তুমি ভাবা যে মোৰ জেনেটিক্স বেয়া, কিবা বেয়া, আল বেয়া, বাল বেয়া। কিন্তু এনেকুৱা নহয়, তুমি নিজৰ জ লাইন নিজেই 60 to 70% ডেভেলপ কৰিব পাৰিবা। কোনো ইউজলেছ জ্ঞান নিদিওঁ, আলবাল ফুটা কথা নকওঁ, ৰিয়েল আৰু প্ৰেক্টিকেল কথা ক'ম। আগতে বুজিব লাগিব যে তোমাৰ জ লাইন কিয় নাই। দুটা কাৰণ হ'ব পাৰে। ফাৰ্ষ্টটো হ'ল তোমাৰ ফেচ ফেট, আৰু ছেকেণ্ড হ'ল তোমাৰ জ মাছাল আৰু বন ষ্ট্ৰাকচাৰ ডেভেলপ হোৱা নাই। এই দুটা ফিক্স কৰা আৰু তাৰপিছত তোমাৰ জ লাইন অট'মেটিকলি ডেভেলপ হৈ যাব। আৰু তোমালোকৰ মাজত কিছুমান আছে যে জ লাইনৰ মাছাল কিবা ট্ৰেইন কৰিব, জ লাইনৰ কিবা টুল চুল ইউজ কৰিব, আৰু জ লাইনৰ এপ চেপ ডাউনলোড কৰি দিব। কিন্তু মেইন কাৰণটো কোনেও ফিক্স কৰিব নিবিচাৰে বা বুজিব নাচায়। পিছত ক'ব মোৰ জ লাইন কিয় নাই, কিয় বনা নাই। টেনশ্যন ল'ব নালাগে, আজি মই মেইন ৰুট কজ উঘালি আনিম। ফাৰ্ষ্টটো হ'ল ফেচ ফেট। ফেচ ফেট বুলি ক'লে ভুল হ'ব, গোটেই বডিৰ অভাৰঅল ফেট। শ্বাৰ্প জ লাইন নেদেখা চবতকৈ মেইন কাৰণ ফেচ ফেট। তোমাৰ জ লাইনছ অলৰেডি আছে, কিন্তু এইটো ফেটৰ মাজত লুকাই আছে। চ' বডি ফেট কমাব লাগিব। কেনেকৈ কমাবা? কেলৰি ডেফিচিট, স্পৰ্টছ, এক্সাৰচাইজ, যি মন যায় সেয়া কৰা, বাছ বডি ফেট কমোৱা। বডি ফেট কমোৱাটো কিমান কমপ্লিকেটেড টপিক নহয়, আৰামছে তুমি বডি ফেট কমাব পাৰিবা। চুগাৰটো কমাবা আৰু প্ৰচেছড ফুড কমাবা। বেছি প্ৰটিন ইনটেক পোৱা কৰিবলৈ চাবা আৰু ডেইলি 3 পৰা 4 লিটাৰ পানী। আৰু চুগাৰটো যিমান পাৰা সিমান এভইড কৰিবা, কাৰণ চুগাৰে তোমাৰ ফেচত কলাইজনটো ব্লক কৰি ৰাখে আৰু গোটেই ফেচডাল ফুলা ফুলা লাগি থাকে। সেইবিলাক ফিক্স কৰা, 4 পৰা 7 সপ্তাহৰ ভিতৰত তুমি ডিফাৰেঞ্চ দেখিবা। ছেকেণ্ডটো হ'ল মিউইং। মিউইং কি তোমালোকে জানে চাগে, আৰু যোনে নাজানা, তোমাৰ জিভাখন আপাৰ পেলেটত ৰেষ্ট কৰি ৰখা পজিশ্যনকে মিউইং বুলি কয়। মিউইং কৰিলে জিভাই তোমাৰ আপাৰ পেলেটত কনষ্টেণ্ট ফ'ৰ্চ দি থাকে। এই ফ'ৰ্চে তোমাৰ জ আৰু মিড ফেচ বন ষ্ট্ৰাকচাৰটো ফৰৱাৰ্ড গ্ৰ' কৰে। ৰিজাল্ট শ্বাৰ্প জ লাইন, বেটাৰ ছাইড প্ৰফাইল আৰু ডিফাইণ্ড চিক বনছ। টিনেজাৰ্ছবিলাকৰ কাৰণে মিউইং মেজিক পিলৰ নিচিনা। থাৰ্ড, জ মাছাল। জ লাইন মানে কমপ্লিট ল' ফেটো নহয়, জ মাছালো হয়। জ মাছাল ডেভেলপ কৰিবলৈ কি কৰিবা? চুইং গাম, চেণ্টাৰ ফ্ৰেছ। সেইটো যদি ডেইলি তুমি 10 পৰা 15 মিনিটো কৰা, ই তোমাৰ ফেচখন পূৰা শ্বাৰ্প আৰু ডিফাইন কৰি তুলিব। চ' আকৌ এবাৰ সহজকৈ কৈ দিছোঁ, ল' ফেট পাৰ্চেণ্টেজ, চুগাৰ কম, বেছি পানী আৰু জ মাছাল।